হাই হেল্ল' কি খবৰ মই আজি বৌৰিৰ আচাৰ বনাম আৰু সেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এনেই এইটো আনবক্সিং ভিডিঅ'বোৰে দি থাকোঁ চ' ভাবিলেও নতুন কিবা এটা দিওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যিহেতু মই বগৰীৰ আচাৰ বনাম চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বগৰীকেইটা মানে আমাৰ খুৰাহঁতৰ গছৰ আৰু বহুত দিন হৈছে মানে এটা শ্বৰ্ট ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ বগৰীকেইটা পাৰি আনিছিলোঁ এইটো ধুনীয়াকৈ শুকাই লৈছোঁ আৰু গাইছ ইফালে মই গুড় লৈ লৈছোঁ গুড় দি কিনে বগৰী আচাৰ বনালে খাবলৈ টেষ্টি হয় আৰু বহুত দিনো থাকে ভালকে থাকে আৰু মই পানীত লৈ লৈছোঁ যিহেতু লেতেৰা বস্তু থাকিব পাৰে চ' চেকি ল'ম আৰু বগৰীকেইটা চাইছে মই পানী ইয়াৰ পৰা আঁতৰাব দিছোঁ এটা পাত্ৰত লৈ লৈছোঁ আৰু গাইছ ইফালে মই গুড়ো ভালকে চেকি লৈছোঁ এয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ দেখুৱাই দিছোঁ আৰু নহৰু দিম বাৰু নহৰু দিলে কিনে ফ্লেভাৰটো ভাল আহিব আৰু গাইছ বগৰীৰ আচাৰটো মই চুলাত বনাম আৰু আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ আই হোপ আপোনালোকে চাই কিনে ভাল পাব ময়ো কিবা কিবি কৰি থাকোঁ আৰু সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি আৰু এয়া চাইছে মই হেৰি কেৰাহী দি দিছোঁ আৰু কেৰাহীটো গৰম হ'বলৈ দিছোঁ ইফালে মই মিঠাতেল দি দিছোঁ আৰু নহৰু দি দিছোঁ দি কিনে ভালকে এতিয়া অলপ হেৰি লাৰি ল'ম লাৰি কিনে তাৰপিছত গাইছ এতিয়া মই বগৰী দি দিম পানীখিনিতো আঁতৰাই দিছোঁয়ে আৰু গাইছ কোনে কোনে বগৰী খাই কিনে ভাল পায় কমেণ্ট কৰি জনাব মইতো বহুতে ভাল পাওঁ আৰু গাইছ যেতিয়া বগৰী শুকাইছোঁ তেতিয়া মানে অলপখিনি দেখা গৈছে মানে ভাবিছোঁ অলপখিনি হ'ব বা তেতিয়া মই কেৰাহীত দিছোঁ ন মানে আৰু ইয়াতকে হাফ আছে চ' মানে দুবাৰকে মই বনাব লাগিব এয়া হৈছে বগৰী লাহে লাহে হৈ আছে আৰু মই ইফালে অলপ নিমখো দি দিছোঁ নিমখ নিদিলে বগৰীৰ হেৰিটো নাহে নিমখ দি দিছোঁ আৰু এতিয়া লাহেকে লৰাই দিম এতিয়া ভালকে নিমখ দিছোঁ যিহেতু ভালকে এতিয়া মিক্স আপ কৰি ল'ম তাৰপিছত সেই হ'ব আৰু অলপ হালধিও দি দিছিলোঁ এইটো কালাৰটো আহিছে চাইছেনে কালাৰটো কিমান লাইটলি হৈছে এতিয়া লাইট কালাৰ হৈছে এতিয়া কেইমিনিটমান ভালকে লাৰিম লাৰি কিনে ঢাকনিৰে ঢাকি দিম আৰু গাইছ আচাৰখিনি বনোৱাৰ সময়ত এতিয়া বিবি শুই আছিলে বাট মাজতে উঠি গৈছিল উঠি কিনে মইতো ভাবিছিলোঁ সি মোক আচাৰখিনি বনাব নিদিয়ে কমপ্লিট কৰিব নিদিয়ে বাট কিনে কি কয় ইয়াত লৈ কিনে ইমান কষ্ট কৰি মই এইখিনি আচাৰ বনাইছোঁ গাইছ কি ক'ব মইতো ভাবিছিলোঁ মই নোৱাৰিমে আৰু গাইছ ইফালে চাইছিনে গুড়খিনি দিয়াৰ পিছত কালাৰটো কেনেকুৱা আহিছে আৰু চাইছিনে মই আগতে কৈছিলোঁ নহয় মই অকলে মানে হেৰি কৰিছোঁ কেমেৰা ধৰিছোঁ গোটেইখিনি কাম মই অকলে কৰিছোঁ চাইছিনে উল্টা উল্টা হৈ আছে পুৰা কেমেৰাটো আপোনালোকে স্কিপ কৰিব যদি কিবা ভাল বস্তু খাব বিচাৰো আমি কষ্টটো কৰিব লাগে ন কথাত আছে ন কষ্টৰ ফল সদায় মিঠা হয় সঁচাকৈ কষ্টৰ ফল বহুতে মিঠা হয় আৰু গাইছ এতিয়া মই শুকান মছলাখিনি বনাম শুকান মছলাখন ৰেডি কৰাৰ কাৰণে মই ধনিয়া তাৰপিছত শুকান জলকীয়া জিৰা এইখিনি গোটেইখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ ভাজি কিনে এতিয়া মই মিক্সিত দি কিনে এইখিনি মছলা মই ৰেডি কৰি চাইছে মই গোটেইখিনি আপোনালোকক দেখুৱাই দিছোঁ এবাৰ আৰু এয়া মই মিক্সিত দি দিছিলোঁ আৰু ধুনীয়াকৈ হৈ গৈছে যিমানখিনি লাগে সিমানখিনি বাৰু মই ইয়াৰ পৰা লৈ লওঁ আৰু এইখিনি মই এতিয়া বগৰীখিনি দি দিম যিহেতু বগৰী এতিয়া হ'বই আৰু হোৱাৰ আগে আগে মই এইখিনি দি দিছোঁ আৰু এতিয়া ভালকৈ মিক্স আপ কৰি লওঁ ধুনীয়াকৈ আৰু অলপমান লাৰিম কেইমিনিটমান লাৰি কিনে বগৰীৰ আচাৰখিনি মই এতিয়া নমাই ল'ম নমোৱাৰ পিছত আচাৰখিনি মই ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত মই কাঁচৰ বৈয়ামত ভৰাম চাইছে ইফালে মই কাঁচৰ বৈয়াম লৈ লৈছোঁ এইটো বৈয়ামত মই ভৰাম ঠাণ্ডা হোৱাৰ পিছতে ভৰাম ঠাণ্ডা হোৱাৰ আগতে মই নভৰাওঁ ভালেই ডাঙৰ হয় বৈয়ামটো আৰু ইফালে চাইছে বৈয়ামত ভৰাই লৈছোঁ আৰু ৰ'দত মানে কেইদিনমান 7 দিনমান ৰ'দত দিম ৰ'দত দিয়াৰ কাৰণ আছে ইয়াত পানী থাকিব পাৰে ন সেইখিনি মানে ৰ'দত দি দিলে পানীখিনি গুচি যাব আৰু আমাৰ আচাৰখিনি বহুত দিনলৈকে থাকিব আমি ভালকে বহুত দিনলৈকে ৰাখি কিনে আমি খাব পাৰিম এইফালে চাইছে তেল তলত জমি হৈছে চ' কেনেকুৱা লাগিছে আজিৰ ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাব। বাই বাই।